friends, welcome back to my YouTube channel Swapna Lifestyle Vlogলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ চেনেলটো আগতীয়াকৈ সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক থ্যাংক ইউ সো মাচ আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ ডু সাবস্ক্ৰাইব মাই চেনেল আৰু ওচৰতে থকা নটিফিকেশ্যন বেলটো অন কৰি থব যেতিয়া মই নতুন ভিডিঅ'বোৰ আপলোড দিওঁ আপোনালোকে নটিফাইড হৈ যায়। আজি মই আপোনালোকক দেখাম মোৰ যিবোৰ মই ডেইলি ইউজ কৰোঁ আৰু সেইবোৰ আজি মই লৈছোঁ যিহেতু পাৰ্পলৰ পৰা আহিছে আৰু এইটো হৈছে বডি ওয়াশ, খুব ভাল হয় বডি ওয়াশটো। এণ্ড পাপায়াৰ ফেচ ওয়াশ হয় গুড ভাইবছৰ। হেয়াৰ অইল হয় অলিভ অইলৰ। এইটো মুখতো ঘঁহিব পাৰে বাট মই এইটো ফাৰ্ষ্ট টাইম আনিছোঁ তো চাই লওঁ চুলি কেনেকুৱা হয়। আৰু এয়া হৈছে শ্বেম্পু কোকোনাট। এয়া আছিলে মোৰ আজিৰ ব্লগটো আৰু আপোনালোকক দেখালোঁ যে মই পাৰ্পলৰ পৰা কি আনিলোঁ। তো এয়া আৰু যদি আপোনালোকে এইখিনি ল'ব বিচাৰে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চেক কৰিব পাৰিব। খুব ভাল হয় গুড ভাইবছৰ কাৰণ ইয়াৰ বহুতখিনি প্ৰডাক্ট মই ইউজ কৰিছোঁ আৰু এবাৰ ফাৰ্ষ্ট টাইম মই হেয়াৰৰ কাৰণে আনিছোঁ কাৰণ বহুত অকণমান মানে চুলি সৰিছে তো এইটো মই ট্ৰাই কৰি চাম। কোকোনাটৰ হয় আৰু ইয়াৰ ৰিজাল্টটো কেনেকুৱা। এয়া হৈছে চিকেন আৰু চিকেনখিনি মই এনেকৈ এটাকৈ ফ্ৰাই কৰি ল'লোঁ। আগৰ ভিডিঅ'ত আপোনালোকে দেখিছে মই চিকেনখিনি কেনেকৈ এদিন পকৰা বনাইছিলোঁ। তো এয়া পকৰাখিনি আৰু মই এইটোকে পকৰাখিনি অলপ কাটি মেলি পিঁয়াজ দি অকণমান ধুনীয়াকৈ খালোঁ। আৰু এইটো হৈছে আমাৰ মাৰ ঘৰত চাৰ্লি, বহুত তন্দুৰী হয়। আৰু এইখন মই বনাই আছোঁ নিজৰ হাতেৰে আৰু বহুতকেইখন বনাইছোঁ তেনেকুৱা, এইটো দেখাম। হোমমেড কেক হয়, নিজে বনাইছিলোঁ, বেছিকৈ ডেক'ৰেট নকৰিলোঁ, ওপৰত ডেক'ৰেশ্যন মানে দিয়াই নাই। তো এয়াই আৰু এয়া হৈছে ঘৰৰ পুঠি মাছ আৰু এবিধ কিবা মাছ আছে। তো এয়া ঘৰৰ ফিচাৰীৰ মাছ আছিলে আৰু এইখিনি তলতো আছে, এইখিনি মাছ হয় কাৰণ মাছখিনি কি হ'ল বগলী চগলী আহিছে তো সেইখিনিয়ে মানে মাছটো উঠাব নোৱাৰে, এনেকৈ মানে থৈ যায়। তো এনেকৈ বহুতখিনি মানে নষ্ট হৈ গৈছে। তো মায়ে কি কৰিব কাটি মেলি থৈ দিছে। আৰু এয়া দেখিছে নহয় মাছখিনি তো ডাঙৰ হোৱাই নাই, অলপ ডাঙৰ হৈছেহে। তো বগলীয়ে এনেই আহে আৰু নিব নোৱাৰে, তাতে পেলাই যায়। তো মায়ে এনেকৈ ফ্ৰিজত থৈ দিছে। তো ইয়াৰে আমি কাটি মানে এপিচকৈ খাওঁ। আৰু এয়া হৈছে কেকটো, নিজে বনাইছোঁ আৰু চকলেটৰ পৰা বনাইছোঁ আৰু খাবৰ কাৰণে প্লেটত লৈ আহিছোঁ। ভাবিলোঁ ভিডিঅ' অকণমান কৰি থৈ দিওঁ, আপোনালোকো চাব পাৰিব আৰু দেখিবলৈ কেনেকুৱা হৈছে জনাব। আৰু খাবলৈ যিহেতু বহুতেই টেষ্টি হৈছিলে, একদম ছফ্ট হৈছিলে। আৰু এয়া মই খাই লওঁ।
এয়া আপোনালোকক দেখাই আছোঁ গঁৰাল, যিহেতু গাহৰি থ'বৰ কাৰণে বনাই আছোঁ আৰু হ'বলৈ আছে যিখিনি এনেকৈ বাঁহ দিয়া আছে নহয়, সেইখিনি অকণমান ওপৰলৈকৈ এনেকুৱা ইটা দি মানে গাঁঠিব লাগিব, যিহেতু ডাঙৰ হ'লে অলপ দিগদাৰ হ'বতো। আৰু এয়া আমি দানা থ'বৰ কাৰণে ছিষ্টেম বনাইছোঁ ইয়াতে, আৰু সৰু বাট এটা দি দিছোঁ যাতে দানাখিনি চাফা কৰিব লাগিব, তেতিয়া পানীখিনি তাৰ পৰা ওলাই যাব পাৰিব। আৰু ইফালে মানে বাট এটা থৈ দিছোঁ। আৰু এয়া হৈছে ফিচাৰীটো, যিহেতু মাছখিনি দেখাইছিলোঁ আপোনালোকক, এইটো ফিচাৰীৰ পৰাই লোৱা। আৰু ইয়াতে পুঠি মাছ আৰু কি ৰৌ মাছ আছে নেকি, আৰু ৰূপচন্দা আছে। তো সেয়াই সৰু সুৰাকৈ কৰা হৈছে ইয়াতে। আৰু যিহেতু ইয়াত অকণমান নেট দিয়া আছে ওপৰত, বগলী আহিছে মাছখিনি লৈ যাবলৈ, এইখিনি কাৰণ ভালকৈ দিয়া হোৱাই নাই, জাষ্ট এনেকৈ দি থোৱা হৈছে। আৰু এতিয়া পানী খুব কমিলে, যেতিয়া এয়া মই মাছ ফ্ৰাই কৰি আছোঁ, ঘৰৰে মাছ হয়। তো মই ভাত খাবলৈ কাৰণে 2 পিচ ফ্ৰাই কৰিছোঁ। আৰু সেয়াই আপোনালোকে চাই যাব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। আৰু মোৰ ভ্লগখিনি আপোনালোকে যদি ভাল পায় তেনেহ'লে প্লিজ লাইক, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব আৰু জনাব কেনেকুৱা হৈছে। থেংক ইউ ছ' মাছ।